वेलकम बैक टू माय यूट्यूब चैनल सपোনৰ ঠিকনা বিচাৰি আহক। আজি মই এফালে ফুৰিবলৈ গৈ আছো। ক'ত গৈ আছো আপোনালোকে জানিবলৈ মানে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকক। 15 নং নেশনেল হাইৱেৰ কাষত ৰৈ আছো। এনেদৰে বাইসাইকেল লৈ আমিবোৰ এনেকে উলাই আহি আছো ফুৰিবলৈ। এতিয়া এইবিলাক লৈ মাৰি আজি গৈ আছো আমিবোৰে এনেকে আৰু এইবিলাক ভণ্টিহঁতৰ লগত আৰু আগফালে আছে চলাই খুব ভাল লাগিছে। মানে এইফালে ৰাস্তাৰ ওপৰেদি এনেকে 15 নং ৰাষ্ট্ৰীয় নেশনেল হাইৱেৰ ওপৰেদি চাইকেল চলাই বহুত ভাল লাগি আছে। মানে অলপ হাৱা মাৰি আছে গধূলি সময়তো। এইখন ঠাই বৰ্তমান পাই গ'লোহি। এয়া হৈছে ভেকুলী বিয়া পাতিবৰ কাৰণে ধূপটো এইটো এনেদৰে তৈয়াৰ কৰি দি থৈছে। আৰু অতদিন কান্দিলে বুজাওতা নাই, কান্দিছো বিদায় বেলাত মায়ে তুলিলে পঠালি কোলাত, মা তুলনীয়া তুলিলে মোক, দেউতা বিলনীয়া বিলাইছে মোক, মৰম চেনে যাচিলো ওলাই যোৱা জীয়ৰী, ওলাই যাব লাগিব মৰম দেউতা ঐ, মাগিলো সেৱা আই মাতি বুলি মই মাতিছো, কৰিছো ক্ষমা, দিন গৰ্ভধানত ছমাগো মধুৱাই আই পঠালি কোলত, তুলিলি মোক এৰিব তোক লাগিব, যাব মোহময় হ'ল সকলোক মাগিছো, মান সন্মানে সেৱা গ্ৰহণ কৰিছো। এই হৈছে তো এতিয়া আমি গৈ আছো ভেকুলী বিয়া চাবলৈ। চাই থাকক, আপোনালোকো দেখাই আছো আপোনালোকক কেনেকুৱা ধৰণৰ হৈ যায়। যিমানখিনি পাৰো দেখাই গৈ আছো। ড্ৰেছ পিন্ধাই আছে আৰু ধুনীয়াকে ভেকুলী বিয়া পাতিছে। ইয়াত মানুহবিলাকে ধুনীয়াকে ড্ৰেছ পিন্ধাই আছে আৰু এয়া কাপোৰ পিন্ধাই আছে ভেকুলীজনীক, দুফালে দুজনীক মানে কইনা আৰু কইনাৰ সখীয়েকক দুইজনীক কাপোৰ পিন্ধাই আছে ধুনীয়াকে কইনা সাজত। মানে কইনাক যেনেদৰে তেনেকে গামোচা এইবিলাক প্ৰেজেণ্ট দিছে। আৰু সেইবিলাক এই খৰাটো দেখিছে, খৰাটো মানে ভেকুলীকেইটা ভৰাই থৈছে। ইয়াত দুজনী ভেকুলী আছে, এজনী কইনা আৰু আনজনী কইনাৰ সখীয়েক দুইজনী সজাই আছে দুফালেদি। আৰু ৰছী এডাল লগাই সেই লাঠিডালত বান্ধি থৈ দিয়ে, মানে নহ'লে ভেকুলীটো জঁপিয়াই যাব বুলি, সেইকাৰণে এনেকৈ থৈ দিছে। আৰু এইবোৰ মানে যৌতুকত দিয়া বস্তুবোৰ, মানি বেগ, চেৰেকী, উভা, এইবোৰ কি দিছে। আৰু এই খোৱাটো দেখিছে, এইবোৰ গৈ আছে দুলনি টেকেলি লৈ, মানে পানী তুলিবলৈ গৈ আছে। ঢোলে টকৰে বাজি ধুনীয়াকে গৈ আছে আৰু মানুহবোৰ এইবোৰ গৈ আছে আৰু গোটেই ফূৰ্তি ফাৰ্তা কৰি বিয়াত পানী তুলিবলৈ। ৰাত ভেকুলী বিয়া এইবোৰ দুলনি লৈ এনেদৰে ৰাতি গৈ আছে মানুহবোৰ এইফালে। ধুনীয়াকে নাচি নাচি আৰু বিয়াত গৈ আছে আৰু এনেধৰণে নাচি নাচি ঘৰত জমনি কৰি গৈছে। বহুত ধুনীয়াকে গৈ আছে আৰু ধুনীয়াকে পানী তুলি আছে এইফালে চব সেইকেইজনী ধুনীয়াকে পানী তুলি আছো এনেধৰণে। পৰিস্থিতি হৈ পৰিছে, কাৰণ খৰাং বতৰ, বৰষুণ নাই, খেতি পথাৰ কৰিব পৰা নাই ৰাইজে, সেইকাৰণে এনেকৈ
পুৰা ফূৰ্তি বাছ কৰি আছে বোৱাৰী ছোৱালী সকলোৰে এইফালে ঢোলে টগৰে এইফালে বোৱাৰী চাকচনি মাৰিছে আৰু এইফালেও ঢোল বজাইছে ধুনীয়াকৈ ঢোলে টগৰে ধুনীয়া নাচ দি আছে আৰু সম্পূৰ্ণ বিয়া আৰু মানুহবোৰ এনেধৰণে ধুনীয়াকৈ এইবোৰ মানে বিয়াখন মানে ইমানেই জমনি কৰিছে আৰু ইমানেই ফূৰ্তি বাছ কৰিছে বহুত মজা লাগিছে আৰু সৰু ডাঙৰ সকলোৰে গাত উলহ মালহেৰে বিয়াৰ গাত আৰু ভেকুলীৰ বিয়া বৰষুণৰ কাৰণে হাহাকাৰ ৰাইজৰ কাৰণে ভেকুলী বিয়াত দিবলৈ এনেদৰে চাহ বনাই থকা হৈছে এই দুগৰাকী বোৱাৰী মানুহে মানে এনেদৰে চাহ বিলাই আছে ৰাইজক এইফালে ভেকুলী বিয়াত এইফালে মানুহ অলপ বহি আছে এনেকৈ মানুহবোৰ আৰু ভণ্টিসকল আৰু ধুনীয়াকৈ কইনা লগাই আছে আৰু এইবিলাক ছোৱালী ধুনীয়াকৈ কইনাবোৰ লগাই আছে এয়া ফ্ৰেণ্ড হয় লগত জিন্দি চেঞ্জ কৰি দিব বোলে কাপোৰ আনিছে ভেকুলীৰ সাজ আনিছে আৰু নোৱাই ধুৱাই এয়া পিন্ধাবৰ কাৰণে ভেকুলীৰ সাজ এয়া ধুনীয়াকৈ সাজ পিন্ধাইছে এয়া মেখেলা চাদৰ লগাই আছে এতিয়া এইজনী কইনাজনী আৰু এইজনী কইনাৰ সখীয়ে এইয়া এই যে কইনা আৰু এয়া কইনা সখীয়ে এনেদৰে মাজত লৈ ধুৱাই আছে আৰু এইফালে লোটা লোৱাজনী এইফালে আৰু মাজত এনেকৈ কইনা ধুৱাই থকা মাজতে দুজন নাচিছে এনেদৰে নাচি আছে ধুনীয়াকৈ এইফালে ফুলেটো এইফালে আহি আছে এনেদৰে ধুৱাই আছে আৰু খৰাং বতৰৰ কাৰণে আচলতে এই অৱস্থা হৈ গৈছে মানে এনেদৰে ধুৱাব লগা হৈ গৈছে ভেকুলী বিয়া পাতিব লগা হৈছে কাৰণ ৰাইজে পানীৰ কাৰণে হাহাকাৰ কৰিব লাগিছে খেতি বাতি কৰিব পৰা নাই গতিকে হাহাকাৰত ভুগি আছে দূৰ দি আছে ধুনীয়াকৈ কইনাজনী ইমানেই ধুনীয়াকৈ সজাইছে পৰাইছে নহয় নখ পালিচ দি ধুনীয়াকৈ নখ পালিচ লগাই তেনেকুৱা ধৰণৰ ষ্টাইল কৰি দিছে পালিচ লগাই দিছে মানে লিপষ্টিক লৈ সানি দিছে মানে ধুনীয়াকৈ কইনাজনীয়ে পাতি দিছে মানে হাতকেইটা ভৰিকেইটা ধুনীয়াকৈ লগাই উলহ মালহকৈ তুলন টেকেলি লৈ আহিছে আৰু এনেকৈ বাট ভেটি ৰাখিছে এনেকৈ এইবিলাক যাবলৈ দিছে আকৰ্ষণীয় এয়া চব দৰা আহিছে ইয়াত ঠেলাত দৰা ঘৰৰ মানুহগৰাকী নাচি দিছে ইমানবোৰ মানুহ আছে এইবোৰ চাওক না এনেদৰে দৰা লৈ আহিছে ঠেলাত এইফালে চব নাচিছে পুৰা ফূৰ্তি বাছ কৰিছে এইবিলাক ধুনীয়াকৈ পুৰা ধুনীয়া ফূৰ্তি বাছ কৰি আছে মানুহবিলাক আৰু বিয়া ঘৰৰ মানুহবিলাক এই দৰা কইনা ঘৰৰ মানুহবিলাক এনেদৰে ৰাইজসকল দৰা কাটিবৰ কাৰণে এনেধৰণে ৰখি আছে ৰৈ আছে আৰু দৰা কাটিব দৰা আহিছে এইফালে ছাতি লোকে দৰা ভৰি ধুৱাইছে এয়া চক দৰা ভৰি ধুৱাইছে এনেদৰে ৰাইজে বিয়া ঘৰত চক চিগাৰেট টানি দেখুৱাইছে দৰা ঘৰে দিয়া কইনা ঘৰৰ মানুহক আৰু কইনা ঘৰৰ বোৱাৰীগৰাকীয়ে এয়া চিগাৰেট টানিছে ধুনীয়াকৈ চক বাহ ডেঞ্জাৰাছ আছে দেই পুৰা বাহ খাই দিছোঁ ইয়াত দৰা আৰু ধৰা সেইফালে দৰা ধৰা চাই লওক দৰা ধৰা এনেদৰে বহি আছে এবাৰ দৰা আৰু ধৰা এনেদৰে বহি আছে কইনা এই মাজত এনেদৰে মূৰ দুপিয়াইছে আৰু সিহঁতে পাগুৰি মাৰি ধুনীয়াকৈ বহি আছে এইকেইটা কণীয়া পলালে দৰা এই কণীয়া বেলেগলৈ পলালে সেয়া আকৌ ধৰি আনিছে সেয়া কৰিছে দৰা ঘৰৰ মানুহখিনিয়ে কইনা ঘৰৰ মানুহখিনিক সেৱা কৰিছে কইনা লৈ যাবৰ কাৰণে এনেদৰে সেৱা কৰি আছে
কান্দিছে মানে কইনাগৰাকী যাবগে বুলি আইতা পুৰা কান্দিছে মানে দৰাই লৈ যাব কইনাগৰাকী বুলি পুৰা কান্দি আছে আইতাগৰাকীয়ে এয়া কি মজাকে কান্দি আছে চক কিমান হিয়াও জাৰি কান্দিছে আইতাগৰাকীয়ে কইনা যাবগে বুলি শুভ বিবাহৰ শেষ মুহূৰ্ত পালেহি আৰু ভকলি বিয়া ইয়াৰ ৰৈছেহি শেষ মুহূৰ্তত উতৰাই দিব এতিয়া আৰু শেষ মুহূৰ্তত এয়া মানে এই নাওখনত সজাই ৰাখিছে কল ঢকুৱাবোৰেকে এনেধৰণৰ এইখনত উতৰাই ৰাখিব মানে এইখন চাওক নাও সাজি ৰাখিছে কলগছৰ এইফালে ইমান ধুনীয়াকৈ সাজি ৰাখিছে দৰা কইনা এইখনতে উতৰাই দিব আজি মানে আজি শেষ বিয়া 3 দিনীয়া কাৰ্যসূচীৰে চলি আছিলে মানে এইখনে শেষ বিয়া আজি মানে দৰা কইনা এইখন মানে নাওতে আজি উতৰাই দিব আৰু এনেকৈ সাজি ৰাখিছে ধুনীয়াকৈ বস্তুবোৰ দি পেলাই এতিয়া উতৰাই দিছে আৰু ভেকুলী সেয়া দৰা কইনা উঠাই দিছেগৈ আৰু নাওখনত এনেদৰে উঠাব দিছে সেয়া উঠাই দিছেগৈ নাওখনত এইফালে দৰা কইনা উঠাই দিছেগৈ এয়া উটুৱাবলৈ হৈ গৈছে ভেকুলী বিয়া শেষ মুহূৰ্ত পাইছেহি ইয়াত এতিয়া নাৱত বহাই দিছে আৰু দৰা কইনা এইফালে দি এনেকৈ এয়া চক চাকি গছো লগতে দি দিছে এনেদৰে উঠাই মেলি সকলোবোৰ পঠাই দিছে আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব গতিকে পিছত দিয়া ভিডিঅ'বোৰ যাতে আপোনালোকে সকলোবোৰ পাই থাকে আজিলৈ বাই বাই